जिला परिषद राइज प्रतिनिधिवर्ग आई मातृসকল भाई भूमिসকল भाई भाईসকল मंडल कांग्रेस जिला कांग्रेस সকলে উপস্থিত আছে। আজি আমার এই পর্বটি অতি পুরনিকলীয়া পর্ব খোলা দেউরজা ধুতি করা উৎসব এটি প্রতি বছরে আমার এই পুরনিকলীয়া উৎসবটি পাতি আহিছে। আমার পাহাড় ভৈয়ামৰ মিলনস্থল বুলি এই ঠাইটো আমি ক'ব পাৰোঁ। আৰু সেই উৎসৱ উপলক্ষে আমি প্ৰতি বছৰে এই পবিত্ৰ দিনটো ইয়াত আমি এই পথাৰত আমি বিহু পথাৰত সকলো আমি লগালগি হওঁ। বিহু আমি ইয়াতে সকলোৱে ৰজাঘৰীয়া লোক মন্ত্ৰীবৰ্গ লোক আৰু আমি সকলো ৰাইজে মিলি আমি এই উৎসৱটো আজি পালন কৰোঁ। আৰু সেই উপলক্ষে আমি ইয়াত আজি লগ হৈছোঁ। মই আশা কৰিম এই উৎসৱটিয়ে আমাৰ যিটো পৰম্পৰা আমাৰ যিটো খোলা দেউৰজা যিটো পৰম্পৰা ৰাইজৰ মাজত থকা যিটো মৰম স্নেহ এইটো সদায় ইয়াত আমাৰ মজবুত হৈ থাকিব। আৰু এই পৰ্বৰ মাজেৰে আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতি আৰু ভাতৃত্বকে মজবুত থাকিব। মই আশা কৰিম আমাৰ খোলা দেউৰজা ধুতি কৰা উৎসৱে আমাৰ ৰাইজক মৰম স্নেহ অটুট ৰখাত সহায় কৰিব। আমি যোৱাবাৰ